আজি ধুব লাগব বালা বহুত থাকা যি সেইকাৰণে বাচা হয় না মই অলপ বাচি দিওঁ দিম দেচোন এনে কথা আমি এই শাকেদি মাছ বনাম কি সৰু সৰুকৈ কাটছোঁ দেখিছে এই চা এইটো বেলেগ চিষ্টেম বেলেগ খানা এই শাকেদি বনাম মজা একদম আপোনালোকে খাই পোৱা নাযায় এনেকৈ টেষ্ট কৰিবচোন দুটা ছোৱালী 2 পিচ এক্সট্ৰা দুটা ছোৱালীৰ কাৰণে সেই দুটা ফ্ৰাই কৰিব এই দুটা বুঢ়া বুঢ়ী এই দুটা বুঢ়া বুঢ়ীৰ ফ্ৰাই এইগিলা হ'ল শাকৰ লগত ফ্ৰাই বিৰাট টেষ্ট হ'ব কিন্তু যি ৰকমে হেৰি কৰি আছে এইকেইটা থৈ দিম কালি কচুৰ পাতা বনাম তো কালি কচুৰ কাৰণে এইটো আজি শাকৰ কাৰণে আৰু সেই দুটা আপি দুটাৰ কাৰণে ফ্ৰাই পেঁয়াজ কাটা হেৰিটো বটি খালে হৈছে কান্দোন আমার এই স্টাইল বটি কি একদম ঘেছ ঘেছকৈ কাটব চাবি এতিয়া আই মিচিং চলা দিছি দে কি মজা কাটছে চাফা কৰিলোঁ ঘৰটো সাৰি আছে আমাৰ হাঁচি নাপায় এতিয়া তাৰমানে শাক চাক বাচি ঘৰটো চাফা কৰিল তাৰপিছতে আঞ্জাখান্তি বনাব আৰু এতিয়া লেতেৰা লেতেৰা কামখান্তি কৰা হ'ল শাকত জাবৰ জোঁথাৰ এইগিলা সাৰা পোচা কৰি আছোঁ দেখিছেনে কিমান জাবৰ ওলাল মাটিৰ ঘৰ হ'লেও লেতেৰা কৰি থাকিব নোৱাৰে না চাফা কৰি দিছি চিকচিকে হৈ গ'ল দেখিছেনে এতিয়া তলাখান কি ধুনীয়া ক'লে একদম ভাত আঞ্জা বহুত হৈ দিছে ভাতটো সিজা নাই টিপা মাৰি চাই আছোঁ চৌকাত বনালে এনে ধৰণকৈ দুইবিলাক মানুহে চৌকাত ভাত বনাই পায় এখন দুজনী বনাই পাইছে সিয়ে বুজি পায় আৰু ঠাণ্ডাৰ দিনত বিৰাট মজা ঠাণ্ডা পৰিছে নহয় এনেকৈ চৌকাত ভাত বনাই কিনে জুই পুৱাই থাকিব মজা ভাতো সিজি থাকিল দেখিছেনে কেনেকৈ পাগ উঠিছে ভৌ 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 এই ভাত হ'ল ভাতৰ পানীটো কাঢ়ি আছোঁ আমি এতিয়া এয়া পিঁয়াজ দিলোঁ পিঁয়াজখিনি মজে আছে তাৰপিছত মাছখিনি দিব ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে গম পাব কেনেকৈ বনায় আপোনালোকে এনেকৈ বনাব বিৰাট টেষ্টি হয় কিন্তু চৌকাৰ জুইত বনাইছে আৰু টেষ্ট বেছি একদিন খাই চাব একদিন খাব আহিব ইয়াতে এতিয়া দিলে মাছ মছলা জলকীয়া নিমখ যিমানখিনি দি দিব লাগে গোটেই দি দিছে এইখিনি এই বস্তুখিনি অলপ সময় পাক তুলিব তাৰমানে সিজিয়ে থাকিব আৰু অলপমান মোৰে কাহ উঠি গৈছে আমাৰ শাকখিনি দি আছে শাক দি আছে শাকখিনি দিয়া হ'লে ইমান ধোৱা ওলাইছে দেখিছে না কিমান গৰম গৰম তাপ পাওঁ এতিয়া ধুনীয়া দেখা আছে লৈ যা হৈ গেল রেডি রেডি তাহলে ভাত রেডি